নমস্কাৰ সকলোকে আজিৰ দিনটোৰ আধা গ'ল 12টা বাজিলে ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা নহ'ল এতিয়া যাব ওলাইছোঁ আজি ঘৰত মাৰ ঘৰত তো ভাবিলোঁ আপোনালোকৰ লগত আৰম্ভ কৰোঁ এতিয়া খাই বৈ ওলালোঁ ৰেডি এতিয়া মই মিষ্টাৰৰ লগত যাওঁ নুমাই দিব তেওঁ কামত যাব তো তাত গৈ মাহঁতৰ ঘৰত লগ পাম এয়া ৰেডি এয়া বেগ কেইদিনমানৰ কাৰণে থাকিম তাৰমানে কিমান দিন থাকোঁ নাজানো মই যাম বুলি ক'লে তেখেতৰ মাথা নষ্ট যি কি নহওক কেইদিনমানৰ কাৰণে ওলাইছোঁ কেইদিন থাকোঁ নাজানো মোৰ টাৰ্গেট হোলীৰ পিছত আহিম কিন্তু নাজানো হোলীৰ পিছত আহিব কাৰণে আগতে আহিব লাগে তো যাওঁ অলপ বেয়া লাগিছে সদায় থাকোঁ যিহেতু ইয়াতে আজি যাব ওলাইছোঁ অলপতো বেয়া লাগিবই এইটো মানে কথা কেইদিনমান থাকিম থাকি আহিম আকৌ তো মাৰ ঘৰত লগ পাম এয়া চাওক আহি পালোঁ ঘৰ এয়া মোৰ বাইদেউহঁত আহিছে এয়া টিকলি আৰু এয়া টিকলা চাব দেই এইয়া বাবা 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 আহি গ'লোঁ ঘৰ যাবি দে এয়া আহি গ'লোঁ ঘৰ এয়া চাওক চকলেট পাইছে এতিয়াৰ পৰা চকলেটৰ নিচা গ'ল এতিয়া মোক থৈ অকলে অকলে বেয়া লাগিব এয়া আমাৰ হিৰো খেলি আছে এয়া চাওক চকলেটটো যেতিয়ালৈকে খুলি দিয়া নাই কান্দি আছে মানে দিয়া বাবা বাইদেউ এইটো খুলি আছোঁ খাব নেদো কিন্তু তথাপি চাওকচোন চকলেটটো এনেই হাতৰ পৰা মোৰ হাতখন টানি লৈ গৈ খাই কি অৱস্থা খোৱা নাই বাৰু দিয়া নাই তেনেকৈ খাব কিন্তু এনেই আৰু অলপ চুহি লৈছে মুখখনৰ অৱস্থা এইফালে বাবুৰ কাৰণে আপেলটো অলপমান বইল দিছোঁ অলপ চামুচেৰে ৰুকি অলপ মুখত দিলে খায়হি আৰু কেঁচাই তেনেকৈ ৰুকি দিলে খাব নোখোজে অলপমান বইল কৰি লওঁ আপেলটো চাওক এয়া মায়ে বনাই আছে লাও চাওক মই অলপ অস্তাদি মাৰিছোঁ দেই লাও মাছেৰে বনাব আকৌ গৰৈ মাছ পিটিকা হ'ব পূৰা